নমস্কাৰ আজি 11 এপ্ৰিল আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিলে অসম জাতীয় পৰিষদৰ 2 কৰ্মীক পক্ষপাতিত্বৰ অভিযোগ পাছতে মুকলি কৰি দিলে আৰক্ষীয়ে খোৱাং ঘটনাক কেন্দ্ৰ কৰি 2 এজেপি কৰ্মীক কৰিছিল আটক আৰক্ষীয়ে নৱকোঁৱৰ আৰু ঋতুপৰ্ণ বৰুৱাক এৰি দিলে আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত নিশা মোতায়েন কৰা হৈছিল বিশাল আৰক্ষী বাহিনী এজেপিৰ 2 কৰ্মীক আটক কৰাৰ পাছতে আৰক্ষী থানাত উপস্থিত হৈছিল লুৰিণজ্যোতি গগৈ সমগ্ৰ ঘটনাত আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ চৰকাৰৰ কথামতে আৰক্ষীয়ে ঘটনাক বিপৰীতমুখী কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ আনকি এজেপিয়ে দাখিল কৰা অভিযোগৰ তদন্ত নকৰাৰো অভিযোগ কেৱল চৰকাৰৰ কথামতেই এজেপিক দোষাৰোপ কৰা বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ তদন্ত নকৰাকৈ আৰক্ষীয়ে চৰকাৰৰ কথামতে চলিছে বিমল বৰা চক্ৰধৰ গগৈ প্ৰশান্ত ফুকনক প্ৰথমে আটক কৰক সংবাদমেল পাতি আৰক্ষীক ধমক দিয়া নেতাক কিয় নধৰে বুলি প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ কেৱল মাত্ৰ কলা হোৱাৰ বাবে স্বামীক নৃশংসভাৱে হত্যা কৰিলে পত্নীয়ে এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ চিনেমাৰ দৰে প্ৰেমিক কমলেশৰ সৈতে স্বামীৰ প্ৰাণ ল'লে প্ৰিয়ংকাই হত্যাৰ প্ৰধান কাৰণ ক'লে স্বামী বৰণত কলা 1 লাখ টকা চুপাৰি দি হত্যা কৰোৱালে নিজ স্বামীক মধ্য প্ৰদেশত মানৱ সমাজক জোকাৰি যোৱা এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে ইতিমধ্যে প্ৰেমিক কমলেশসহ পত্নী প্ৰিয়ংকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কেৱল কলা হোৱাৰ বাবে স্বামীক নৃশংস হত্যা পত্নীৰ দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে শিক্ষা বিভাগৰ কঁকাল ভাঙিলে বিজেপি চৰকাৰে চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব বিজেপি চৰকাৰে শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ খাটত গতাই দিয়ক আমি দেখুৱাই দিম কেনেকৈ শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগে লাজ লাগিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়াৰ নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপিয়ে কেৱল মিয়াক বেইজ্জত কৰাত ব্যস্ত বিজেপি চৰকাৰ কাক মাৰিব লাগে কি পলিটিক্স কৰিব লাগে কেৱল তাতেই ব্যস্ত বিজেপি ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালী কালি HSLCৰ ফলাফল ঘোষণাৰ পাছতেই বিজেপিক এইবাৰ উভতি ধৰিছে বদৰুদ্দিন আজমলে দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ মাজতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ চাউলখোৱাত দিন দুপৰতে গুলীচালনা আবিদ আহমেদ নামৰ লোকজনলৈ গুলীচালনা কৰিলে দুৰ্বৃত্তই গুৰুতৰভাৱে আহত আবিদক ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰোৱা হৈছে বৰ্তমানেও হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল ডিব্ৰুগড়ৰ চাউলখোৱাত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ লুৰিণজ্যোতি গগৈয়ে কৰিছে মহাপাপ পূৰ্বৰে পৰা পাপত লিপ্ত হৈ আছে লুৰিণজ্যোতি গগৈ মুছলমানৰ কলিজা জ্বলাই ৰাখিছে লুৰিণজ্যোতি গগৈয়ে এইবাৰ লুৰিণজ্যোতি গগৈ প্ৰাৰ্থীৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘুৱে ভোট দিছে মুছলমানক বুৰ্বক সজাইছে লুৰিণজ্যোতি গগৈয়ে এজেণ্ট হৈ কাম কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে NRCৰ সময়ত মুছলমানৰ সৈতে কি কৰা নাই লুৰিণজ্যোতি গগৈয়ে লুৰিণৰ বাসগৃহৰ অভিযান সন্দৰ্ভত বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ কালি ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল বেয়া হোৱাক লৈ কঠোৰ শিক্ষা বিভাগ 39খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী শিক্ষা বিভাগৰ এখন দুখন নহয় 29খন বিদ্যালয়তে 30%তকৈ কম উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰী তাৰ পিছতে 30%তকৈ কম উত্তীৰ্ণ বিদ্যালয়ক লৈ জাননী শিক্ষা বিভাগৰ 7 দিনৰ ভিতৰত বিদ্যালয়কেইখনে জনাব লাগিব ফলাফল বেয়া হোৱাৰ কাৰণ বিদ্যালয়ৰ পৰিদৰ্শকে জাৰি কৰিলে এই কঠোৰ জাননী দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ আৰক্ষীৰ অভিযানৰ পাছত প্ৰথমবাৰলৈ মহা বিস্ফোৰণ লুৰিণজ্যোতি গগৈৰ শাসনত সদায় বিজেপি নাথাকে মনত ৰাখিব লুৰিণজ্যোতি গগৈয়ে ডাঙৰ মন্তব্য কৰিছে বিজেপিয়ে ভাবে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব যিমানবোৰ ঘটনা ঘটিল বিজেপিৰ গুণ্ডাগিৰি ওলাই পৰিছে 10 বছৰ শাসন কৰিয়েই এনেকুৱা হৈছে কাকো নামানে আমাৰ ওপৰত চলা গুণ্ডাগিৰি বন্ধ হ'ব লাগিব বুলিও স্পষ্ট কৰিছে লুৰিণজ্যোতি গগৈয়ে আমাৰ গাড়ী ভাঙি মাৰপিট কৰি ভয় ভাবুকি খুৱাইছে বিজেপিয়ে
পুলিচক পঠাই পঠাই আমাৰ কাৰ্যকৰ্তাক হাৰাশাস্তি কৰিছে। আৰক্ষীৰ অভিযানৰ পিছত এইদৰে প্ৰথমবাৰলৈ মহা বিস্ফোৰণ ঘটাইছে লুৰিণজ্যোতি গগৈয়ে। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। জেলে আমুৱাইছে ফেষ্টিভেল মহন্তক। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। শ্যামকানু মহন্তৰ অধিবক্তাই জামিনৰ বাবে আবেদন কৰিলে ফাষ্ট ট্ৰেক কোৰ্টত। পূৰ্বে জামিন আবেদন দাখিল কৰি শ্যামকানুৱে কৰিছিল প্ৰত্যাহাৰ, কিন্তু এইবাৰ নিৰ্বাচনৰ এটা দিন পাছতে পুনৰ জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ অধিবক্তাৰ। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে পৰ্যটক ভৰ্তি নাও। 30জন যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত হৈছে। নাও দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত 10জন লোকৰ মৃত্যু হৈছে। বৰ্তমানেও নিখোজ হৈ আছে 5জনকৈ লোক। নিৰন্তৰভাৱে প্ৰশাসনে চলাইছে উদ্ধাৰ অভিযান। অযোধ্যাৰ যমুনা নদীত এই ভয়ংকৰ নাও দুৰ্ঘটনাটো সংঘটিত হৈছে। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। মহা বিপদত পৰিছে অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী। কুংকি চৌধুৰীৰ 4 সহযোগীক আটক আৰক্ষীৰ। বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক 4 যুৱকক। কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্ট পৰিচালনা কৰিছিল টীমটোৱে। কুংকি চৌধুৰীৰ মেনেজমেণ্ট টীমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপ যাদৱ। সন্দীপ যাদৱকো আটক কৰিছে আৰক্ষীয়ে। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। 48 ঘণ্টাৰ পূৰ্বে অসম এৰিব লাগিছিল বহিৰাজ্যৰ যুৱককেইজনে, কিন্তু অসম এৰা নাছিল যুৱককেইজনে। তাৰ পিছতেই মাজনিশাই আটক কৰা হৈছে কুংকিৰ 4 সমৰ্থকক। কুংকি চৌধুৰীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। খোৱাঙৰ নিৰ্বাচনী হিংসাৰ ঘটনাক লৈ ডিব্ৰুগড় সদৰ থানাত উপস্থিত লুৰিণজ্যোতি গগৈ। অজাপৰ সমৰ্থকক আক্ৰমণ কৰাক লৈ বিজেপিক প্ৰত্যাহ্বান লুৰিণজ্যোতি গগৈৰ। নিৰ্বাচন আয়োগক বিজেপিৰ গুণ্ডা বাহিনীক প্ৰতিৰোধ কৰাৰ দাবী। শীঘ্ৰে বিজেপিৰ গুণ্ডা বাহিনীক গ্ৰেপ্তাৰৰো দাবী লুৰিণজ্যোতি গগৈৰ। মাৰ খোৱা মানুহক থানাত বহাই থোৱা হৈছে, কিন্তু আক্ৰমণকাৰী এতিয়াও মুকলি আকাশৰ তলত। চৰকাৰ নথকাৰ পিছতো কাৰ নিৰ্দেশত আৰক্ষীয়ে এনে কাম কৰিছে বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ। দুলাল গগৈ নামৰ বিজেপিৰ কাৰ্যকৰ্তাক খুদ বিজেপিৰ কাৰ্যকৰ্তাই আক্ৰমণ কৰাৰো অভিযোগ লুৰিণজ্যোতি গগৈৰ। বিধায়ক চক্ৰধৰ গগৈৰ সন্মুখতে অজাপ কাৰ্যকৰ্তাৰ বাহন ভঙাৰো অভিযোগ। চক্ৰধৰ গগৈৰ বাসগৃহৰ কাষৰ ঘৰতে ঝাৰখণ্ড উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি ৰখাৰো অভিযোগ লুৰিণজ্যোতি গগৈৰ। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ 5 দিনাই অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাসগৃহত তালাচী অসম আৰক্ষীৰ। খোৱাং সমষ্টিৰ বৰপথাৰ গদাপানীৰ বাসগৃহত অভিযান আৰক্ষীৰ। খোৱাং সমষ্টিৰ প্ৰাৰ্থী আছিল লুৰিণজ্যোতি গগৈ। আৰক্ষীৰ উপস্থিতিৰ পিছতে আৰক্ষীক জবাবদিহি ক্ষুব্ধ ৰাইজৰ। কাৰ সূত্ৰলিপিত তালাচী চলাইছে বুলিও আৰক্ষীক প্ৰশ্ন স্থানীয় ৰাইজৰ। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। আজি ভাৰতীয় ডিজিটেল লেনদেনৰ ইতিহাসত এটা অতি বিশেষ দিন, কিয়নো আজি ভাৰতীয় ডিজিটেল পে'মেণ্ট ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ UPI সফলতাপূৰ্বক 10 বছৰ সম্পূৰ্ণ কৰিলে। মাত্ৰ 10 বছৰ আগতে আৰম্ভ হোৱা এই যাত্ৰাই আজি ভাৰতক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় দিছে। শেহতীয়া চৰকাৰী তথ্য অনুসৰি বিশ্বৰ মুঠ ৰিয়েল টাইম ডিজিটেল লেনদেনৰ প্ৰায় 49% এতিয়া কেৱল আমাৰ দেশ ভাৰততেই সম্পন্ন হয়। আপুনি জানি আচৰিত হ'ব যে যোৱা মাৰ্চ মাহতে UPIৰ জৰিয়তে প্ৰায় 29.52 লাখ কোটি টকাৰ লেনদেন হৈছে। বৰ্তমান দেশত প্ৰতিদিনে গড়ে 75 কোটিৰো অধিক লেনদেন কেৱল UPIৰ জৰিয়তে হৈ আছে, যিটো এটা বিশ্ব অভিলেখ। কেৱল ভাৰততেই নহয়, এতিয়া ভাৰতৰ এই UPI ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও সম্প্ৰসাৰিত হৈছে। ফ্ৰান্স, UAE, ছিংগাপুৰ, শ্ৰীলংকা আৰু নেপালৰ দৰে দেশতো এতিয়া UPI উপলব্ধ হৈছে। অৰ্থাৎ এই দেশসমূহলৈ গ'লে এতিয়া ভাৰতীয় পৰ্যটকসকলে জেপত নগদ ধন নোহোৱাকৈও পে'মেণ্ট কৰিব পাৰিব। কিন্তু ইয়াৰ মাজতে গ্ৰাহকসকলৰ বাবে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 1 এপ্ৰিলৰ পৰা UPIত কিছু নতুন সুৰক্ষা নিয়ম কাৰ্যকৰী কৰা হৈছে। এটাৰে পৰা কেৱল পিন দিলেই নহ'ব, ডাঙৰ লেনদেনৰ বাবে OTP বা বায়'মেট্ৰিক প্ৰমাণীকৰণৰ প্ৰয়োজন হ'ব পাৰে। এটা এপৰ দিনটোত আপুনি সৰ্বাধিক 50 বাৰহে নিজৰ বেংক বেলেঞ্চ চেক কৰিব পাৰিব। দৈনিক লেনদেনৰ সীমা 1 লাখ টকা হ'লেও শিক্ষা আৰু চিকিৎসা খণ্ডৰ বাবে এই সীমা 10 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত আপুনিও সাৱধান হওক আৰু এই নতুন নিয়মসমূহৰ বিষয়ে অৱগত থাকক। এনেধৰণৰ অধিক খবৰৰ বাবে চাই থাকক আমাৰ চেনেল। ধন্যবাদ।